তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ মই। তো আজি ভিডিঅ'টো হ'ব মানে কি বিজনেছ মানে এইটো হ'ল মোৰ গাড়ী উঠোৱাৰ ৰেমটো। তো বলক ভিতৰলৈ যাওঁ। তো বলক মানে তলত যাতে সোমাই যাব পৰাকৈ এনেকৈ বনাবলৈ। এইটো তলৰ বডিটো দেখিছে, বোকা বহুত বোকা আছে। তো এনেকৈ বনাব লাগে। এইটো মোৰ ৰেম হয়। এইটো ইমান ষ্টেণ্ডাৰ্ডকৈ বনাব লাগে, কাৰণ কেলৈ মই এইটোৰ লগতে আপোনাৰ টেংকিটো একেলগে কৰি দিছোঁ। এইটোৰ লগতো টেংকি, মানে এই দুটা টেংকি হয়, এটা টেংকি কৰি দিয়া হৈছে। সেইকাৰণে মই বহুত বেছি খৰচো। আপোনালোকে সেইমতে কৰিব নালাগে, বহুত কম খৰচত হৈ যাব। তো টেংকিটো এইটো টেংকি হয়। এইটো হ'ল ভেকুৱাম ক্লিনাৰ। আপোনাৰ এইটো 15,000মান টকা লয়। তো এইটো আনিব পাৰে, এইটো ব্যৱহাৰ কৰি চাব পাৰে। মোৰ ওচৰত দুটা আছে, তো এটা বেয়া হৈ আছে, এইটো বেয়া নহয়। তো এইটো ব্যৱহাৰ কৰি চাব পাৰে। তো এইটো হ'ল মানে বাইক চাইক শুকুৱাবৰ কাৰণে। এইটো বেয়া নহয়। এইটো আপোনাৰ 4,500মান ল'ব। এইটো অ'কে আছে, এইটো মজা আছে মালটো। তো এইটো হ'ল ৰেম। এইটো আপোনালোকে মানে কি ইমান হেভিকৈ বনাব নালাগে। তো ইয়াত কিনে বহুত কম খৰচতো বনাব পাৰে। সেইকাৰণে মানে কি ইয়াত কিনে একদম মানে কি ক'ম আৰু ভালকৈ বনালেও মানে ইমান খৰচ নহয়। তো মানে সৰু সুৰাকৈ বনাওক, তো বিজনেছটো আৰম্ভ কৰক। মেচিনটো এইটো আপোনাৰ মই এক্সট্ৰাকৈ এইটো মানে কি কিনিছিলোঁ, এইটো ইয়াৰ মাথাটো বেয়া হৈ গ'ল। এইটো মই লগত এক্সট্ৰাকৈ লগাই লৈছোঁ।
তো এইটো মেচিন মানে কি আপোনাৰ মই আনিছিলোঁ 25,000 দি, এতিয়া অলপ দাম বাঢ়িলে, মোৰ অলপ দিন হ'ল। তো এইটো মেচিন হ'ল 25,000 টকা। তো চাই লওক। তাৰপিছত এইটো মানে টেংকি এটা লাগে, এইটো ভিতৰত থাকিবৰ কাৰণে। তো হাৱা টেংকি এটা লাগিব। এইটো আপোনাৰ এইটো ল'ব 35,000 টকা, এইটো 25,000 টকা। তাৰপিছত এইটো আপোনাৰ 35,000 টকা ল'ব। এইটো ৰাজধানীয়ে হয়। এইটো ধুনীয়া ছাৰ্ভিচ দিয়ে, কিন্তু কম দামত ভালেই ছাৰ্ভিচ দিয়ে। আপোনাৰ 1.5 বছৰ 2 বছৰলৈকে কোনো টেনশ্যন নাই, মানে আপোনাৰ মানে ধুনীয়াকৈ চলি থাকে। তো কাৰেণ্টটো মেইন। এইটো আপোনাৰ কাৰেণ্টটো লওঁতে, কমাৰ্চিয়েল কাৰেণ্ট লওঁতে খুব বেছি আপোনাৰ 11,000 টকা ল'ব। তো 11,000 টকা। আৰু বিশেষ মানে কি ৱাৰিং কৰোঁতে আপোনাৰ 8-9 হাজাৰমান, 7-8 ওচৰা-ওচৰি যাব। এইবিলাক অলপ মানে ধৰি লওক, এইবিলাক ৱাৰিং কৰোঁতে মেলোঁতে, এইবিলাক ৱাৰিং বহুত কৰোঁতে। তো এইটো গম পালে। এইটো ভেকুৱাম মোৰ বেয়া হৈ আছে, এইটো বনোৱা নাই, বনামগৈ আৰু। এইটো আপোনাৰ মই আনিছিলোঁ এইটো 11,000 দি। এইটো 11,000 দি। তাৰপিছত এতিয়া কাৰেণ্টটো নহ'লে কি প্ৰয়োজন? তো জেনেৰেটাৰটো দেখুৱাইছোঁ, ৰ'ব লওক। এইটোতো খুবেই প্ৰয়োজন হয়। এইটো মানে কি কাৰেণ্ট গ'লে এইটোতো লাগিবই ন। এইটো 8,000 দি আনিছিলোঁ। এইটো 45,000 দি অল্টাৰনেটৰটো আনিছিলোঁ। এইটো 5 কিলোৱাটৰ হয়। এইটো আপোনাৰ 8 কিলোৱাট। আৰু এইটো আপোনাৰ হ'ল হেৰিয়ৰ, এইটো 5 কিলোৱাট হয়, কিলোস্কৰৰ হয়। মেচিনটো ঠিকে আছে, খালি ছাৰ্ভিচিং দি থাকিব লাগে, তেতিয়া ভাল হৈ থাকে। তো এইটোত মোৰ খৰচ হ'ল আপোনাৰ এইটো 45,000, এইটো 8,000। মই এইটো ছেকেণ্ড হেণ্ড লৈছিলোঁ, এই মাথাটো। তো এইটো নতুন আনিছিলোঁ, এইটো ব্ৰেণ্ড নিউ আনিছিলোঁ। তো ছাৰ্ভিচ ঠিকে দি আছে। তো অলপ বনাব বাকী আছে, তো বনাই আছোঁ, হ'বগৈ আৰু। তো ব'লক আৰু দোকানখন সম্পূৰ্ণ দেখুৱাই দিওঁ। ধৰি লওক, ইমান মোৰ নিচিনাকৈ টেংকি বনাব নালাগে। তো এনেকুৱা টেংকি এটা আনি ল'লেই হ'ল। সৰু সুৰাকৈ খুলিব না। তো এনেকুৱা টেংকি এটা আনি ল'লেই হ'ল। তো টেংকিটো আনি ল'লে আপোনাৰ খৰচটো কম হ'ব। এইটো মোৰ 7,000 টকা লৈছিলে। এইটো কম খৰচ হ'ব। তো আপোনালোকে এইটো ব্যৱহাৰ কৰিব বৰ্তমানলৈকে, যেতিয়ালৈকে আপোনালোক ছাকচেছ নহয় তেতিয়ালৈকে এইটোৱে ব্যৱহাৰ কৰিব। তো মেচিন আপুনি আনিলে ৰাজধানী আনিব, নহ'লে আৰু HTP পাম্প বুলি এটা আছে। এইটো 40,000 ভিতৰত পাই যায় মানে। তো সেইটো আনিলেও বেষ্ট হয়। সেইটো মানে আপোনাৰ এনেকুৱা ফিটা নাথাকে, মানে ডাইৰেক্ট এই মটৰটোৰ লগত ডাইৰেক্ট ফিটিং থাকে, সেইকাৰণে ভাল হয় মানে। তো এইটোতো ক'লোৱেই। তো আৰু কি লাগে দেখুৱাই আছোঁ। লওক, পুৰাকৈ চালি এখন দি ল'ব। তো এইটো ৰেমটো হয়। তো মোৰ মানে কি পানীটো ইয়াৰ পৰা নাযায় মানে। তো সেইকাৰণে এইকেইটা খালী কৰি থোৱা আছে, এইকেইটা বনাব আছে মানে। তো এইটো ফিল্টাৰ হয়। তো পানী তলৰ পৰা ইয়ালৈ পৰে, ইয়াৰ পৰা ইয়ালৈ আহে ডাইৰেক্ট। তো এয়াই আৰু। তো এনেকৈ সৰুকৈ ৰুম এটা বনাই ল'ব পাৰিব ধুনীয়াকৈ। তো এনেকৈ চালি দি ল'ব, মজা আছে, একো প্ৰব্লেম নাই। এনেকৈ অলপ স্পেচ ৰাখিব, এইবিলাক মানে লাগেই, প্ৰয়োজন। এনেকৈ এইটো ফোম টেংকি হয়। এইটো আপোনাৰ এই 12,000 টকা লয়। এইটো আপোনাৰ 15,000 টকা খৰচ হ'ব টোটেল, পাইপ চাইপ লৈ পিনে। এইটো মোৰ মানে সেই ফৰ্ম টেংকিটোলৈ হাৱা যাবৰ কাৰণে এই টেংকিটো লাগে। আপুনি যদি শ্বেম্পু ইউজ কৰে, আপোনালোকে যদি শ্বেম্পু ইউজ কৰে, তেতিয়া এইটো বৰ্তমান নহ'লেও হৈ যায়। মানে কি এইটো মানে এনেই আনিব নালাগে। তো যেতিয়া আপোনাৰ মানে পইচা হ'ব, তেতিয়া আপুনি এইটো আনিব। এইটো আনি পিনে সেই ফৰ্ম টেংকিটো আনিব। মই যিটো কৈছিলোঁ 15,000 টকা খৰচ হয়, সেইটো আনিব। সেইটো আনিলে তেতিয়া এই দুটা বস্তু লাগিব। তো যেতিয়ালৈকে আপুনি জাষ্ট এইটো লওক, ভেকুৱাম এটা লওক। তাৰপিছত আপোনাৰ এই গছৰ ভেকুৱামটো মই যে দেখুৱাইছিলোঁ, সেইটো আপোনাৰ 15,000 টকা। 15,000 টকা মানে বিশেষ একো নালাগে। এইটোত যাব আপোনাৰ 35,000, ভেকুৱামত যাব 15,000। তাৰপিছত আপোনাৰ জেনেৰেটাৰত যাব 45,000। আৰু অল্টাৰনেটৰটো মোৰ কিনাটোৰ কথা কৈছোঁ। মোৰ মানে কি আপোনাৰ হেৰি হৈছিলে 45,000, এইফালে 8,000 টকা, কাৰেণ্টটো লওঁতে 11,000 টকা, আৰু ভেকুৱামটো 15,000 টকা। আৰু ৰেমটো বনাওঁতে আপুনি যদি একদম চিম্পুলকৈ বনায়, চাৰিওফালে ইটা দি পিনে বনালে মানে ইয়াত কিন্তু বহুত কম খৰচ হ'ব। এইকেইটাত মোৰ বহুত টকা খৰচ হ'ল, কাৰণ ভিতৰৰ ফালেও প্লাষ্টাৰ কৰি থোৱা আছে, এইফালেও প্লাষ্টাৰ, এইফালেও তলটো পূৰা ধুনীয়াকৈ প্লাষ্টাৰ কৰি আছে। সেইকাৰণে মোৰ বেছি খৰচ হ'ল। আপোনালোকে ইমান টকা খৰচ কৰিব নালাগে, চিম্পুলকৈ বনাওক।
এইফালে আপোনাৰ ইটা গাঁত দিয়ক, এইফালে ইটা গাঁত দিয়ক, তাৰপিছত এইফালে ছাইডত এইফালেও মাটি দি দিয়ক, সেইফালেও মাটি দি দিয়ক। তো হৈ গ'ল। এনেকুৱা জেগাত বনাওক, মানে অলপ দ কৰি বনালেই হৈ গ'ল মানে। তো এয়া কিমান টকা খৰচ হ'ল গম পালে। তো আৰু অলপ দেখুৱাই আছোঁ, চাই থাকক। মানে কি ভিডিঅ'টো মই বুজাব পাৰিছোঁ নে নোৱাৰিছোঁ নাজানো, কিন্তু মই যিখিনি কৰি আছোঁ, মই নতুন মানে কি ইমান কথা ক'ব নাজানো মানে। যিকণ পাৰিছোঁ আপোনালোকক দিছোঁ। যিমান টকা খৰচ হয় গম পালেই। আপোনাৰ ভেকুমটো ল'ব 15,000 টকা, আৰু আপোনাৰ প্ৰেছাৰ মেচিনটো ল'ব 35,000 টকা, আৰু এইফালে 50,000 টকা খৰচ হ'ল। আপোনাৰ কাৰেণ্টত ল'লে, কাৰেণ্টত আপুনি ধৰি লওক 50,000 এইফালে খৰচ হ'ল, আৰু এইফালে আপোনাৰ ধৰি লওক সেই কাৰেণ্টত 15,000 টকা ৱাৰিং চুৱাৰিং কৰি চিম্পুলকৈ মানে খুলিবৰ কাৰণে। আপোনাৰ মানে মেক্সিমাম মানে আপোনাৰ কৰোঁ মানে কি অলপ মানে ৰুম চুম বনাই মেলি আপোনাৰ 1.5 লাখ 1,60,000 টকাত ধুনীয়াকৈ দোকানখন হৈ যাব। ইমান টকা খৰচ নহ'বও পাৰে। তো সেইকাৰণে আপোনালোকে এইটো ব্যৱসায় কৰি চাওক। যদি মানে কি লাভ নহয় তেতিয়া কি ক'ম আৰু। মই ঠিকেই পাই আছোঁ। তো মই ভালেই ইনকাম কৰি আছোঁ। তো আপোনালোকেও কৰক, এনেধৰণে বিজনেছবিলাক কৰি থাকক। তো মানে কি এনেই ঘূৰি ফুৰাতকৈ এনেই মানে কি আনৰ ওপৰত খাই থকাতকৈ নিজে কিবা এটা কৰক। সৰু সুৰাকৈ লাগিলে কিবা এটা বেলেগ বেপাৰ কৰি অলপ পইচা গোটাই আনি পিনে ধৰি লওক এনেধৰণৰ বিজনেছ কৰক। তো লাভৱান হ'ব। যদি ভিডিঅ'ত কিবা ভুল ভ্ৰান্তি কথা কোৱাত কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰিব, কাৰণ মই ইমান কথা ক'ব নাজানো। তো ক্ষমা খুজি চৰি। তো আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ, নেক্সট ভিডিঅ'ত। তো ভিডিঅ'টো লাইক আৰু কমেণ্ট, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নতুন ভিডিঅ' ভাল ভিডিঅ' দিম মই আপোনালোকক। তো প্লিজ একদম ছাবস্ক্ৰাইব কৰি দিব, একদম জল্দি 1K কৰি দিয়ক। বাই বাই।